Hey everyone, so today I'm making this নমস্কাৰ আজি এই ভিডিঅ'টো মই বনাইছোঁ ক'বলৈ কি বেলি ফেট কেনেকৈ কম কৰিব পাৰে মই আপোনালোকক 6টা টিপছ দিম আৰু 6 মাহ বাকী আছে আৰু আপোনালোকে এইকেইটা যদি সদায় কৰে অলপমানকৈ আপোনালোকৰ ফেট লছ হ'ব চবতছে প্ৰথম মই ক'ব বিচাৰিছোঁ কি আমি এটা জেগাৰ পৰা আমি ফেটছ উলিয়াব নোৱাৰোঁ আমি পেটৰ পৰা হাতৰ পৰা আপুনি যদি হাতৰ এক্সাৰচাইজ কৰিছে বোলে হাতৰ পৰা নাযায় ফুল বডিৰ পৰা অভাৰঅল বডিৰ পৰা ফেটছ যায় চবতছে প্ৰথম আমি কি কৰিব লাগিব বেলেঞ্চ ডায়েট ভাল খাব লাগিব আৰু এগাল খালে নহ'ব অলপমান ভাত মাংস মাছ দাইল চব খাব পাৰিব কিন্তু এটা এমাউণ্টত খাব লাগিব অলপমান বেলেঞ্চত খাব লাগিব তাৰপিছত শোৱাটো ভাল কৰিব লাগিব কমচে কম 6-7 ঘণ্টাটো শুব লাগিব ভাল টোপনি তাৰপিছত সদায় আপোনালোকে কিবা ফিজিকেল এক্টিভিটি কৰিব লাগিব ৱক কৰিবলৈ যাওক সদায় আবেলি নহয় ৰাতিপুৱা তাৰপিছত পানী কমচে কম 3-4 লিটাৰটো পানী খাব লাগিব তাৰপিছত 5 নম্বৰ কিবা ৱৰ্কআউট ইয়াতো আপুনি ঘৰত কৰক হোম ৱৰ্কআউট নহ'লে আপোনালোকে জিম যদি যায় দুদিনো যদি যায় তেতিয়াও হয়তো এনাফ হ'ব 2-3 দিন আপোনালোকৰ মানে যিমান টাইম আপোনালোকৰ ওচৰত আছে সেইমতে আৰু 6th হয় এইকেইটা গোটেইকেইটা যিমান মই ক'লোঁ সেইকেইটা কনচিষ্টেণ্টলি যদি কৰে তেতিয়া আপোনালোকৰ ফেট লছ অভাৰঅল হেল্থো ভাল হ'ব ধন্যবাদ কিবা যদি ভুল হয় ক্ষমা কৰিব